জনজাতি ঐক্য জিন্দাবাদ, CC2 জিন্দাবাদ। যে আমাৰ অধিকাৰক যদি কোনোবাই ক্ষয় ক্ষতি কৰিব বিচাৰে, ধ্বংস কৰিব বিচাৰে, আমি বহি থকাৰ এইটো সময় নহয়। ইয়াৰ কাৰণে মই সকলো অট'নমাছ কাউন্সিল, সকলো 6 শিডিউল কাউন্সিলক আহ্বান জনাইছোঁ, আজি যি ধৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিছে তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয় আৰু জনজাতিৰ কাৰণেহে এই 6 শিডিউল আৰু এই অট'নমাছ কাউন্সিল দিয়া হৈছে। 22জন MLA অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে। এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। জনজাতি প্ৰথম, জনগোষ্ঠী প্ৰথম, জনজাতি প্ৰথম, তাৰ পিছতে ৰাজনীতি আৰু বিধায়ক। আৰু ইয়াৰ কাৰণে আদিত্য খাখলাৰীক যিসকলে দাবী ধমকি ভয় ভাবুকি দিছে, ভয় কৰিব লাগিব একো নাই, কিন্তু আমি এক ঐক্য হৈ উঠিব। আৰু আজি আদিত্য খাখলাৰীক গালি দিয়া সময় শেষ হৈ গ'ল। আজিৰ পৰা যদি কোনোবা গালি পাৰে, আমি আদিত্য খাখলাৰীৰ হৈ ট্ৰাইবেল সংঘৰ হৈ সকলোৱে থিয় দিব, এই কথাটো মই কৈছোঁ। তো ইয়াৰ কাৰণে জনজাতি সংগ্ৰামী ৰাইজ, আজিৰ পৰা এই সংগ্ৰাম আৰম্ভ হৈছে, এই ট্ৰেইলাৰ আৰম্ভ হৈছে, আৰু সঠিক আৰু বাস্তৱ আন্দোলন, শান্তিপূৰ্ণ জংগী গণতান্ত্ৰিক আন্দোলন লক্ষ লক্ষ লোক ওলাব, এই কথা এই মঞ্চৰ পৰা ক'লোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰক সকীয়াই দিছোঁ, জনজাতিক ধ্বংস কৰি যিকোনো বিনিময়ত ৰাজনীতিক স্বাৰ্থত যি জনজাতিকৰণ কৰিব ওলাইছে তাৰ পৰা বিৰত থাকক আৰু নিজে উপলব্ধি কৰক ইয়াৰ দ্বাৰা কোনো ৰাজনীতিক লাভালাভ নহয়। বৰঞ্চ অসমখন ইতিহাসৰ পুনৰাবৃত্তি কৰিব নালাগে। যি কাৰণত 7 ভনী হৈছিল, যি বিনিময়ত 7 ভনী হৈছিল, যি ভুলৰ কাৰণে 7 ভনী হৈছিল, আৰু জনজাতিক যদি ধ্বংস কৰিব বিচাৰে একে ইতিহাস ভুল আপোনালোকে নকৰিব, এই কথা মই সকীয়াই দিলোঁ। আৰু সকলোকে ধন্যবাদ জনাই মোৰ কথা সামৰিছোঁ। জয় ট্ৰাইবেল, জয় CC2।